নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ 5.2 অনুশীলনীটো। 5.2 অনুশীলনীটোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে তলত 60জন মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে। তথ্যখিনিৰ পৰা আমি পাইচিত্ৰ অংকন কৰিব লাগে। এতিয়া পাইচিত্ৰনো কি, পাইচিত্ৰনো কেনেকৈ উপস্থাপন কৰিব পাৰি, তো সেই বিষয়ে আমি শিকিম। বলক তেতিয়াহ'লে প্ৰথম প্ৰশ্নটো উত্তৰ কৰিবলৈ আমি আগবাঢ়োঁ। ইয়াতে দিছে যে খেলৰ নাম দিছে ক্ৰিকেট, ফুটবল, কাবাডী, বেডমিণ্টন আৰু মানুহৰ সংখ্যা দিছে 20জন, 18জন, 12জন আৰু 10জন। তো এই নম্বৰকেইটাৰ আধাৰত আমি পাইচিত্ৰ অংকন কৰিব লাগে। তো মই চাৰ্টখন বহীত পাতি নলওঁ, মই প্ৰশ্নটো কিতাপৰ পৰাই আনচাৰটো কৰিবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। তো ইয়াতে আমি কি কৰিম, প্ৰথমতে আমি খেলকেইটাৰ নাম লিখি ল'ম। খেলকেইটা দিছে আমাক কি, ক্ৰিকেট দিছে 20জন। তাৰপিছত দিছে ফুটবলৰ সংখ্যা দিছে আপোনালোকৰ 18জন। তাৰপিছত দিছে কাবাডীৰ সংখ্যা দিছে 12জন। আৰু তাৰপিছত দিছে লাষ্টত বেডমিণ্টনৰ সংখ্যা দিছে 10জন। তো এই আটাইকেইটা যোগ কৰিলে আমি পাম আটাইকেইটা 60জন। তো 60জন টোটেল মানুহ হ'ল। সেই 60জনৰ ভিতৰত আমি পাইচিত্ৰত দেখুৱাব লাগে। পাইচিত্ৰ বুলি ক'ব পাৰোঁ বা বৃত্তচিত্ৰ বুলি ক'ব পাৰোঁ আমি। তো প্ৰথমতে আমি কি কৰিব লাগিব, প্ৰথমতে আমি উলিয়াই ল'ব লাগিব ক্ৰিকেটৰ আমি এটা বৃত্তত কিমান ঠাই আগুৰি ৰাখিব ক্ৰিকেটৰ ব্যক্তিসকলে, তো সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমতে কি কৰিব লাগিব যে ক্ৰিকেটৰ আমাৰ 20জন আছে। তো সেইটো আমি লিখিব লাগিব ওপৰত 20জন আৰু তলত লিখিব লাগিব মুঠ সংখ্যাটো, মুঠ কিমানজন আছে ব্যক্তি, মুঠ আছে 60জন। 60টো আমি তলত লিখিলোঁ। তাৰপিছত লিখিলোঁ 360 এইটো কাৰণে লিখিছোঁ, কিমান ডিগ্ৰীনো ক্ৰিকেটৰ ব্যক্তিসকলে আগুৰি ৰাখিব সেইটোৰ ওপৰত আমি গণনা উলিয়াব লাগে। তো এতিয়া কি কৰিব লাগিব, ইয়াত যদি আমি এটা বস্তু দেখা পাই আছোঁ যে 60য়ে 360 খৰণ যাব, 60য়ে 360 খৰণ কৰিলে কিমান বাৰ যাব, 6 বাৰ যাব। তো এতিয়া কি কৰিব লাগিব, 20 × 6 হৈ আছে। 20 × 6 কৰিলে আমি কিমান পাম, আমি পাম 120 ডিগ্ৰী। তো 120 ডিগ্ৰী পালোঁ আমি ক্ৰিকেটৰ। তাৰপিছত আমি কি কৰিব লাগিব, তাৰপিছত আমি উলিয়াব লাগিব ফুটবলৰ কিমানজন আছে, ফুটবলৰ আছে আমাৰ ইয়াত 18 আৰু তলত থাকিব নম্বৰ 60 টোটেল ইনটু 360 ডিগ্ৰীৰ ভিতৰত 60 × 360 থাকিব। এতিয়া সেই 60য়ে যদি 360 খৰণ কৰোঁ তেতিয়াহ'লে ইও যাব 6 বাৰ। ইয়াত হ'ব 18 × 6 কৰিলে কিমান হ'ব, 8 × 6 = 48, 8 × 4 = 6 × 6 = 6 × 4 = 10, 108 ডিগ্ৰী। তো ফুটবলৰ পৰা 108 ডিগ্ৰী। তাৰপিছত আমি কৰিম কাবাডী খেলৰ টোটেল দিছিলে আমাক কিমানজন, কাবাডী খেলৰ দিছিলে 12জন আৰু তলত থাকিব 60। ঠিক আগৰ দৰেই 360টো পূৰণ হ'ব, 360 ডিগ্ৰী। 60য়ে যদি 360 খৰণ কৰোঁ 6 বাৰ যাব। ইয়াত থাকিব 12 × 6 আৰু 12ৰ লগত যদি 6 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে ই হ'ব 72 ডিগ্ৰী। তো কাবাডী পালোঁ 72 ডিগ্ৰী। তাৰপিছত আছে বেডমিণ্টনৰ ক্ষেত্ৰত বেডমিণ্টন কিমানজন আছে, বেডমিণ্টন আছে 10জন। ওপৰত থাকিব 10, তলত থাকিব 60 ইনটু এইপিনে থাকিব 360 ডিগ্ৰী। আৰু সেই 60য়ে 360 ডিভাইড কৰিলে 6 বাৰ যাব। 6টো 10ৰ লগত পূৰণ হ'ব, 6টো 10ৰ লগত পূৰণ হ'লে হ'ব 60 ডিগ্ৰী। তো বেডমিণ্টনৰ পৰাও 60 ডিগ্ৰী আমি এতিয়া পাইচিত্ৰত ইয়াক উপস্থাপন কৰিব লাগে। পাইচিত্ৰত উপস্থাপন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এটা বৃত্ত অংকন কৰিব লাগিব। বৃত্তটো মই তলতে আপোনালোকক অংকন কৰি দেখুৱাইছোঁ। বৃত্ত অংকন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, এডাল কম্পাছ লাগিব। কম্পাছ দি আমি ভালদৰে বৃত্তটো অংকন কৰিব লাগিব। তো আপোনালোকক দেখুৱাই দিছোঁ মই, এডাল হৈছে কম্পাছ দি মই বৃত্ত অংকন কৰিম। ইয়াতে আমি বৃত্তটো অংকন কৰিলোঁ। ইয়াতে কাঠ পেঞ্চিলডাল সঠিকভাৱে লগাব যাতে বৃত্তটো কোনো ধৰণৰ বেকা নহয়। তো মোৰ ইয়াতে অকণমান ঢিলা হৈ আছে বাবে মোৰ বেকা হৈছে, মই চিধা কৰি টাইট কৰি লৈছোঁ। ইয়াক যদি আমি টাইট কৰি লোৱাৰ পিছত কি কৰিব লাগিব, এটা বৃত্ত অংকন কৰিব লাগিব। এই বৃত্তটো অংকন কৰি হোৱাৰ পিছত আমি কি কৰিব লাগিব, বৃত্তটো অংকন হৈছে আপোনালোকে দেখা পাইছে, অলপ খেলিমেলি হৈছে বাৰু। তো বোলক মোৰ বৃত্তটো খেলিমেলি হোৱাৰ কাৰণে মই আকৌ এবাৰ আঁকি দিছোঁ। আপোনালোকে সেইটো ভুল নকৰিব, যাতে আপোনালোকে প্ৰথমতে বৃত্তটো ভালকৈ আঁকিবলৈ চেষ্টা কৰিব। মই অকণমান মোৰ কম্পাছডাল অকণমান ঢিলা হোৱাৰ বাবে মই আপোনালোকক দুবাৰ দেখুৱাবলগীয়া হৈছে। তো এইটো হৈছে আমাৰ বৃত্তটো হৈ গ'ল। আমাৰ মাজৰটো হৈছে বৃত্ত, ছাইডৰটো ধৰা নাই। এতিয়া কি কৰিব লাগিব, ইয়াত প্ৰথম দিছে আমাৰ ক্ৰিকেটটো কিমান দিয়া আছে, ক্ৰিকেটটো আপোনালোকে দেখা পাইছে নিশ্চয়। ক্ৰিকেটটো দিয়া আছে 120 ডিগ্ৰী। তো সেইকাৰণে আমি কি কৰিব লাগিব, এটা কোনোমান যন্ত্ৰত আমি 120 ডিগ্ৰী এটা ধৰি ল'ব লাগিব। 120 ডিগ্ৰী ধৰিবলৈ হ'লে আমি কি কৰিব লাগিব, প্ৰথমতে এডাল
এই যে যোনটো বৃত্তৰ ব্যাসাৰ্ধৰ পৰা আমি এডাল আঁচ পাৰি ল'ম বৃত্তৰ ব্যাসাৰ্ধৰ পৰা এডাল আঁচ পাৰি লৈছোঁ এতিয়া ইয়াত আমি 120 ডিগ্ৰী জুখিব লাগিব 120 ডিগ্ৰী জুখিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে কোণমান যন্ত্ৰটো বহাই ল'ব লাগিব একদম বিন্দুৱে বৃত্তটোৰ ব্যাসাৰ্ধ একদম মাছ ভাগত আমি বহাব লাগিব কোণমান যন্ত্ৰ আৰু আপুনি আঁচ দিব লাগিব 120ত আপোনালোকে দেখা পাইছে নিশ্চয় 120টো আছে এই কোণত এই 60টোৰ পোনে আছে তো সেইকাৰণে আমি ইয়াত দিলোঁ এটা ডট 120 ডিগ্ৰী আৰু ইয়াৰ পোনে আমি 120 ডিগ্ৰী এংগল এটা বনাম ইয়াত বনাম আমি 120 ডিগ্ৰী এটা এংগল এইটো হৈ গ'ল 120 ডিগ্ৰী এংগল তাৰপিছত আমাৰ দ্বিতীয়তে দিয়া আছে ফুটবলটোৰ আমি উলিয়াব লাগে 108 ডিগ্ৰী তো ফুটবলটো 108 ডিগ্ৰী উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব তাৰপিছত আমি ইয়াতে বহাব লাগিব এই বৃত্তটোৰ পোনে ব্যাসাৰ্ধৰ যোনটো বিন্দু আছিলে একদম মাজৰ বিন্দু কেন্দ্ৰবিন্দু হয় বৃত্তটোৰ সেই কেন্দ্ৰবিন্দুটোত ভালদৰে উপস্থাপন কৰি কোণমান যন্ত্ৰডাল আমি 108 ডিগ্ৰীটো জুখিব লাগিব এই ক্ষেত্ৰত আমি কি পাম 90 ডিগ্ৰী 100 ডিগ্ৰী এতিয়া 108 বুলি ক'লে এই 110টো যে দেখিছে 110টোৰ পৰা দুখুটি আগত দিব লাগিব দুখুটি মানে সৰু যে আছে এই সৰু খুঁটিটোতে আগত দিলে হ'ল তো এইটো হিচাপত এতিয়া আমি কি কৰিব লাগিব ইয়াত এটা আঁচ টানিব লাগিব ইয়াত আঁচ এডাল টানাৰ লগে লগে হৈ যাব 108 ডিগ্ৰী তাৰপিছত আছে কিমান তাৰপিছত আছে কাবাডীৰ 72 ডিগ্ৰী তো 72 ডিগ্ৰীৰ কাৰণে আমি সেই ঠিক একেদৰে কৰিব লাগিব কেন্দ্ৰত আমি উপস্থাপন কৰি পেলাই ইয়াক কি কৰিব লাগিব 72 ডিগ্ৰীটো বনাব লাগিব 72 ডিগ্ৰী বনাবৰ কাৰণে আমি কেন্দ্ৰত উপস্থাপন কৰা হৈ গ'ল এতিয়া 72 লে যাম আমি এটো হৈ গ'ল 70 ডিগ্ৰী এটা আপোনালোকে দেখা পাইছে 70 ডিগ্ৰী লিখা আছে সৰি এটো 70 ডিগ্ৰী হয় 70 ডিগ্ৰীৰ পৰা আমি মিনি সৰু দুডাল খুঁটি আমি আগবঢ়াই নিব লাগিব তেতিয়া ই হ'ব 72 ডিগ্ৰী তো 72 ডিগ্ৰী পোনে আমি কি কৰিব লাগিব বিন্দুটো যে দিছিলোঁ বিন্দুটো পোনে আমি আঁচডাল টানি দিব লাগিব আঁচডাল টানি দিয়াৰ লগে লগে কি হ'ব এডাল এই ডিগ্ৰীটো হ'ব 72 ডিগ্ৰী আৰু বাকি থাকিলে কিমান বাকি থাকিলে 60 ডিগ্ৰী আৰু বাকি সেই যিমানকণ ৰখি গ'ল এইকণ 60 ডিগ্ৰী হ'ব আপোনালোকে যদি জুখে ভালদৰে যদি বিন্দুটো বনাইছে তো ভালদৰে যদি বৃত্তটো বনাই পেলাই ভালদৰে উপস্থাপন কৰিছে তেতিয়াহ'লে দেখা পাব এইডাল 60 ডিগ্ৰী হৈ গৈছে আপোনালোকে দেখা পাইছেনে মোৰ এইডাল 60 ডিগ্ৰীৰ ওপৰত আঁচডাল বহি গৈছে তো এতিয়া আমি ইয়াতে লিখি দিব লাগিব ফাৰ্ষ্টটো আছিলে ক্ৰিকেট তো এইকণত লিখি দিব লাগিব আমি ক্ৰিকেট কিমান ডিগ্ৰী আছিলে ক্ৰিকেট আছিলে 120 ডিগ্ৰী তাৰপিছত আছিলে ফুটবল আছিলে 108 ডিগ্ৰী তাৰপিছত আছিলে কাবাডী আছিলে 72 ডিগ্ৰী আৰু তাৰপিছত আছিলে বেডমিণ্টন আছিলে 60 ডিগ্ৰী তো আমি পাইচিটত উপস্থাপন কৰা হৈ গ'ল আপোনালোকে বুজি পালে নিশ্চয় ভিডিঅ'টো আপোনালোকে এই যোনটো বৃত্তটো আঁকিব সেই বৃত্তটো আঁকোতে সাৱধান হ'ব অকণমান যাতে মোৰ নিচিনা খেলিমেলি নহয় আপোনালোকে খেলিমেলি নকৰিব মোৰ মানে মেইন কথাটো হৈছে কম্পাছডাল অলপ ঢিলা আছিলে তো সেইকাৰণে বৃত্তটো আঁকোতে অলপ খেলিমেলি হৈ গ'ল তো আপোনালোকে ভালদৰে কম্পাছডাল টাৰ্ণ কৰি পিনে বৃত্তটো আঁকিবলৈ চেষ্টা কৰিব এইটো ভিডিঅ' হৈ গ'ল আমি ছেকেণ্ড অংকটোলৈ যাওঁ তেতিয়াহ'লে তো বলক তেতিয়াহ'লে আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে এখন ফুটবল খেল উপভোগ কৰিবলৈ 6জন মানুহ খেলপথাৰত উপস্থিত হৈছিল খেল চাবলৈ আহোঁতে তেওঁলোকে ব্যৱহাৰ কৰা যান বাহনৰ সংখ্যাৰ লগতে খোজকাঢ়ি অহা ব্যক্তিৰ সংখ্যা তলৰ পাইচিত্ৰত দেখুওৱা হ'ল চিত্ৰৰ পৰা আমি তলৰ প্ৰশ্নবোৰৰ উত্তৰ উলিয়াব লাগে মানে উত্তৰবিলাক ক'ব লাগে বা উত্তৰবিলাক লিখিব লাগে যে কিমানজন মানুহে খোজকাঢ়ি আহিছিল এতিয়া ইয়াতে এটা পাইচিত্ৰ দিছে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো চিত্ৰ বৃত্তচিত্ৰ বা পাইচিত্ৰ বুলি কোৱা হয় ইয়াক তো প্ৰশ্নটো সুধিছে কি কিমানজন মানুহে খোজকাঢ়ি আহিছিল সেইটো আমি উলিয়াব লাগে নাম্বাৰছ তাৰপৰা কৰিব লাগে যে 2 নম্বৰটো স্কুটাৰ বা মটৰ চাইকেল ব্যৱহাৰ কৰি অহা 4চকীয়া বাহন ব্যৱহাৰ কৰি অহা মানুহৰ মাজৰ পাৰ্থক্য কিমান যে ইয়াতে আছে 4চকীয়া ব্যৱহাৰ কৰা মানুহ হৈছে 30% আৰু স্কুটাৰ বা মটৰ ব্যৱহাৰ কৰা ব্যক্তি হৈছে 60% তো এওঁলোকৰ মাজৰ পাৰ্থক্য কিমান হয় কিমানজন ব্যক্তিৰ পাৰ্থক্য আছে নো সেইটো আমি উলিয়াব লাগিব তাৰপৰা 3 নম্বৰ প্ৰশ্নটো দিছে যে 200জন ব্যক্তিয়ে কি যান বাহন ব্যৱহাৰ কৰিছিল 200জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল এতিয়া 200জন ব্যক্তিয়েনো কি বাহন ব্যৱহাৰ কৰিছিল সেইটো বস্তু আমি এই পাইচিত্ৰটোৰ পৰা উলিয়াব লাগিব তো বলক তেতিয়াহ'লে আমি অংকটো কৰিবলৈ আগবাঢ়োঁ তো বলক তেতিয়াহ'লে ইয়াত আমাৰ পাইচিত্ৰটোত এইটো চিত্ৰটো আমি দেখা পাই এটা বস্তু বুজি পালোঁ যে খোজকাঢ়ি আহিছিল 150 ডিগ্ৰী 4চকীয়া বাহনত আহিছিলে 30 ডিগ্ৰী স্কুটাৰ বা মটৰ চাইকেল ব্যৱহাৰ কৰিছিলে 60 ডিগ্ৰী আৰু চাইকেল ব্যৱহাৰ কৰি আহিছিলে 120 ডিগ্ৰী তো এতিয়া আমি কি কৰিব লাগিব মই কিতাপখনৰ ছবিটো মই বহি ৰাখি নলওঁ মই আপোনালোকক লিখি পিনে আপোনালোকক বুজাই দিম তো বলক আমি ফাৰ্ষ্ট দেখিব লাগিব খোজকাঢ়ি আহিছিলে 150 ডিগ্ৰী খোজকাঢ়ি 150 ডিগ্ৰী আহিছিলে তেতিয়াহ'লে খোজকাঢ়ি 150 ডিগ্ৰী মানুহৰ কিমানজন মানুহ খোজকাঢ়ি আহিছিলে সেইটো আমি উলিয়াব লাগে তো আমি কি কৰিব লাগিব যেহেতু খোজকাঢ়ি আহিছিলে 150 ডিগ্ৰী
তো 150 ডিগ্ৰী এই ডিগ্ৰীটোক আমি কি কৰিব লাগিব এটা বৃত্তৰ আধাৰত দিয়া আছে তো সেইটো কাৰণে আমি লিখিব লাগিব 150 ডিগ্ৰী বাই 360 ডিগ্ৰী 150 ডিগ্ৰী বাই 360 ডিগ্ৰী ইনটু মানুহ টোটাল ব্যক্তি কিমানজন দিয়া আছিলে প্ৰশ্নটোত ব্যক্তিৰ সংখ্যা দিয়া আছিলে 600 জন আমি ইয়াত লিখিম 600 এতিয়া কি কৰিম চাওকচোন এতিয়া আমি কি কৰিম ইয়াক যদি আমি 60 ৰে কাটো তেতিয়াহলে ইয়াক যাব 6 বাৰ ইয়াক যদি 60 ৰে কাটো তেতিয়াহলে ইয়াক যাব 10 বাৰ তো বুজি পালে নিশ্চয় তাৰপিছত আকৌ যদি 2 ৰে যদি 6 ক কাটো তেতিয়াহলে ই যাব 3 বাৰ আকৌ 2 ৰে যদি 10 ক কাটো ই যাব 5 বাৰ তো গম পাইছে নিশ্চয় ইয়াত আমি পালো ওপৰত 150/3 আৰু তলত থাকিলে 5 এতিয়া আমি এটা কাম কৰিব পাৰো এতিয়া এই 150 ৰ লগত 5 টো পূৰণ কৰি দিব পাৰো 150 ৰ লগত 5 পূৰণ কৰিলে হ'ব ইয়াত 750 আমি পালো 150 ৰ লগত 5 পূৰণ কৰি আৰু তলত থাকিব 3 এতিয়া 750ক যদি আমি 3 ৰে হৰণ কৰো তেতিয়াহলে আমি উত্তৰটো পাম 250 তো এতিয়া আমি গম পালো যে খুচকাঢ়ি আহিছিলে টোটাল 250 জন ব্যক্তি তাৰ পিছত আমাক দিছে যে স্কুটাৰ মটৰসাইকেল ব্যৱহাৰ কৰি অহা চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা ব্যক্তিৰ মাজৰ পাৰ্থক্য কিমান তো বলক প্ৰথমতে আমি কি কৰিব লাগিব স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰা ব্যক্তি আমি স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যাটো উলিয়াই লওঁ স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰা ব্যক্তিৰ ইয়াত ডিগ্ৰীটো দিয়া আছিল কিমান হেতু দিয়া আছিল আপোনাৰ 60 ডিগ্ৰী তলত থাকিব 360 ডিগ্ৰী সেই আগৰটোৰ দৰে আৰু ইনটু হ'ব 600 কাৰণ টোটাল আছিল ব্যক্তি 600 জন তো আমি যদি চাওঁ এটা বস্তু 60 এ যদি 360 কাটো কিমান বাৰ যাব 60 360 কাটলে ই যাব 6 বাৰ ঠিক আছে 60 360 কাটলে 6 বাৰ যাব ওপৰত থাকিব 1 তলত থাকিব 6 ইনটু 600 তাৰ পিছত এই 6 এ যদি 600 টো কাটো তেতিয়াহলে ই যাব 100 টাইমছ মানে ইয়াত থাকিব 1 ইনটু 100 টোটাল 100 মানে 100 জন ব্যক্তি হ'ব স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰি যোৱা ব্যক্তি তাৰ পিছত এতিয়া আমি তাৰ পিছৰকণ কৰিম তাৰ পিছত দিছিলে আমাক কি চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা ব্যক্তি কিমান আছিল চাৰিচকীয়া বাহন বুলি লিখি লৈছো চাৰিচকীয়া বাহন বুলি লিখি লৈছো মই চাৰিচকীয়া বাহন ব্যক্তি ব্যৱহাৰ কৰা ব্যক্তি আছিল 30% আৰু তলত থাকিব 360 ইনটু 600 এতিয়া আমি যদি 36ক যদি ডিভাইড কৰো ই যাব টোটাল 12 বাৰ যাব আৰু এফালে ওপৰত থাকিব 1 আৰু তলত থাকিব 12 ইনটু 600 এতিয়া 12 এ যদি আমি 600 হৰণ কৰো 12 এ যদি 600 হৰণ কৰো তেতিয়াহলে আমি পাম 12 এ যদি আমি 600ক যদি হৰণ কৰো তেতিয়াহলে আমি পাম 50 এতিয়া ওপৰত থাকিব সৰি এডাল মই আসপাৰিলো এতিয়া ওপৰত আছিল 1 ইনটু এটো থাকিব 50 টোটাল হ'ব 50 আমাক প্ৰশ্নটো তেতিয়া সুধিছিলে 2 নম্বৰ প্ৰশ্নটো যে স্কুটাৰ মটৰসাইকেল ব্যৱহাৰ কৰি অহা ব্যক্তি আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা ব্যক্তিৰ মাজৰ পাৰ্থক্য কিমান তো স্কুটাৰ আৰু মটৰসাইকেল ব্যৱহাৰ কৰা ব্যক্তি আমি পাইছিলো টোটাল 100 জন চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা পাইছিলো 50 জন তেতিয়াহলে আমি ক'ব পাৰো 2 নম্বৰটো যে 100 - 50 ইকুৱেল 50 জন স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰি অহা ব্যক্তি আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰা ব্যক্তিৰ মাজৰ পাৰ্থক্য হৈছে 50 জন তো 3 নম্বৰটো কৈছে যে 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল তো 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল সেই ক্ষেত্ৰত আমি কৰিব লাগিব সাইকেলটো আমি লিখিলো সাইকেলত কিমান জন ব্যক্তি উলাই আমি চাও সাইকেলটো আছিল কিমান 120 ডিগ্ৰী বা ইপিনে তলত থাকিব 360 ডিগ্ৰী ইনটু 600 থাকিব আৰু ইয়াক যদি 60 হৰণ কৰো তেতিয়াহলে ই যাব 6 বাৰ আৰু ইয়াক হৰণ কৰিলে যাব 10 বাৰ তো আৰু ইয়াক যদি 2 ৰে কাটো তেতিয়াহলে ই যাব 3 বাৰ ইয়াক 2 ৰে কাটলে যাব ই যাব 5 বাৰ তো থাকিব আমাৰ কি ওপৰত থাকিব 120 তলত থাকিব 3 আৰু ইপিনে থাকিব পূৰণ হৈ থাকিব 5 তো এতিয়া আমি কৰো 3 এ যদি 120 হৰণ কৰো ই যাব 40 পূৰণ ইপিনে থাকিব 5 সমান 40 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 200 ওলাব আমাৰ উত্তৰটো 200 জন ওলাব তো এতিয়া আমি গম পালো 200 জন কিহত লালে সাইকেল তো আমি লিখিব পাৰো এতেকে 200 জন ব্যক্তিয়ে
200জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিলে চাইকেল ব্যৱহাৰ কৰিছিলে তো 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰো বন্ধুসকল আমি কৰি দিলোঁ ইয়াতে বলক আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে যে এখন বিদ্যালয়ৰ মুঠ 720 জন ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পাইচিত্ৰত তথ্যখিনি প্ৰদৰ্শন কৰিব লাগে মানে এটা বৃত্তচিত্ৰত আকৌ এই ঠিক এনেদৰে বৃত্তচিত্ৰত আমি কি কৰিব লাগে তলৰ সংখ্যাখিনি প্ৰদৰ্শন কৰিব লাগে তো বলক তেতিয়াহ'লে 3 নম্বৰটো আমি লিখি লওঁ প্ৰশ্নটো মই লিখোঁ বাকি শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি বহি লিখি লওঁ আমি এটা লিখি ললোঁ 3 সলিউশন এতিয়া প্ৰথম দিছে শ্ৰেণী ষষ্ঠ শ্ৰেণীৰ কিমান দিয়া আছে ষষ্ঠ শ্ৰেণী দিয়া আছে 120 জন সপ্তমৰ কিমান দিয়া আছে সপ্তমৰ দিয়া আছে আপোনালোকৰ 140 জন অষ্টমত দিয়া আছে 200 জন নৱমত দিয়া আছে 80 জন আৰু দশমত দিয়া আছে 180 জন তো এতিয়া আমি এই টোটেল ছাত্ৰ ছাত্ৰীৰ সংখ্যাখিনি আমি লিখি ললোঁ কিমান শ্ৰেণীৰ কোন শ্ৰেণীৰ কিমান ছাত্ৰ ছাত্ৰী আছে তাৰ পিছত আমাক মুঠ বুলি দি দিছে আমাক দিয়া আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 720 জন তো 720 জনৰ ভিতৰত আমি কি কৰিব লাগে এটা পাইচিত্ৰ বনাব লাগে পাইচিত্ৰ বনাবলৈ আমি আগৰ এক নম্বৰ প্ৰশ্নটোত শিকিছিলোঁ কেনেকৈ বনাব লাগে তো বলক তথাপিও মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক তো প্ৰথমতে আমি ষষ্ঠ শ্ৰেণীৰ ডিগ্ৰীটো উলিয়াই লওঁ ষষ্ঠ শ্ৰেণীৰ ডিগ্ৰীটো আমি উলিয়াই লওঁ ষষ্ঠ শ্ৰেণীৰ টোটেল দিয়া আছিলে 120 জন ছাত্ৰ ছাত্ৰী আছে আৰু মুঠ যোনটো ছাত্ৰ ছাত্ৰী সেইটো সদায় তলত থাকিব আৰু 360 ডিগ্ৰীটো কাষত পূৰণ হৈ থাকিব এতিয়া 360 যদি 720ক যদি হৰণ কৰোঁ তেতিয়াহ'লে ই যাব দুবাৰ ঠিক আছে তো ওপৰত থাকিব এতিয়া 120 তলত থাকিব 2 এতিয়া 2 যদি 120ক হৰণ কৰোঁ তেতিয়াহ'লে যাব 60 বাৰ তো আমি ষষ্ঠ শ্ৰেণীৰ পালোঁ 60 ডিগ্ৰী তাৰ পিছত সপ্তম শ্ৰেণীৰ কিমান দিয়া আছে সপ্তম শ্ৰেণীৰ দিয়া আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 140 জন সপ্তম শ্ৰেণীৰ 140 জন উলিয়াইছিলোঁ আমি তো সেই সপ্তম শ্ৰেণীৰ ক্ষেত্ৰতো কি কৰিব লাগিব 140 বাই টোটেল থাকিব 720 ইনটু 360 তো এতিয়া কি কৰিব লাগিব সেই একেদৰে 360 720ক হৰণ যাব দুবাৰ আৰু ওপৰত থাকিব 140 তলত থাকিব 2 ইকুৱেল 2 যদি 140ক হৰণ কৰোঁ তেতিয়াহ'লে যাব 70 তো হ'ব এইটো 70 ডিগ্ৰী তাৰপৰা এই ষষ্ঠ সপ্তম হৈ গ'ল এতিয়া আহি গ'ল অষ্টম শ্ৰেণীৰখিনি কিমান হ'ব অষ্টম শ্ৰেণীৰ দিছে আমাক কিমান 200 জন তো ওপৰত থাকিব 200 আৰু তলত থাকিব 720 ইনটু 360 ডিগ্ৰী এতিয়া ঠিক তেনেদৰে 360 720 হৰণ কৰিলে যাব দুবাৰ ওপৰত থাকিব 200 তলত থাকিব 2 যদি 200 হৰণ কৰোঁ তেতিয়াহ'লে ই যাব 100 বাৰ মানে 100 ডিগ্ৰী হ'ব অষ্টম শ্ৰেণীৰটো তাৰপিছত আছিলে নৱম শ্ৰেণীৰটো আমি ঠিক তেনেদৰে উলিয়াম নৱম শ্ৰেণীৰ কিমান দিয়া আছিলে নৱম শ্ৰেণীৰ আমাৰ দিয়া আছিলে 80 জন মাত্ৰ 80 জন আৰু তলত থাকিব 720 আৰু এপিনে পূৰণ হৈ থাকিব 360 ডিগ্ৰী এতিয়া 360 720 হৰণ কৰিলে দুবাৰ যাব আৰু ওপৰত থাকিব 80 তলত থাকিব 2 যদি 80 হৰণ কৰোঁ তেতিয়াহ'লে যাব 40 মানে হৈ গ'ল 40 ডিগ্ৰী এতিয়া নৱম শ্ৰেণীৰটো আমি ডিগ্ৰীটো পালোঁ 40 ডিগ্ৰী তাৰপিছত আমাৰ এতিয়া লাষ্ট উলিয়াবলৈ আছে দশম শ্ৰেণীটো উলিয়াবলৈ হ'লে আমি কি কৰিম দশম শ্ৰেণীটো ঠিক তেনেদৰেই দশম শ্ৰেণী আছে 180 জন ছাত্ৰ ছাত্ৰী তো তলত থাকিব 720 ইনটু সাইডত থাকিব 360 ডিগ্ৰী এতিয়া 360 যদি 720 হৰণ কৰোঁ ই যাব দুবাৰ ওপৰত থাকিব 180 তলত থাকিব 2 যদি 180 হৰণ কৰোঁ তেতিয়াহ'লে যাব ই 90 ডিগ্ৰী মানে 90 বাৰ তো আমি দশম শ্ৰেণীৰো পাই গ'লোঁ 90 ডিগ্ৰী তো বলক এতিয়া আমি সেই আগৰ দৰেই এটা বৃত্ত অংকন কৰি বৃত্তত আমি এই ডিগ্ৰীকেইটা উপস্থাপন কৰোঁ বৃত্তটো আঁকিবৰ সময়ত মই অথনি মোৰ কি হৈছিলে এই কম্পাছডাল অলপমান খেলিমেলি হোৱাৰ কাৰণে মানে ঢিলা হোৱাৰ কাৰণে মই আপোনালোকক বৃত্তটো সম্পূৰ্ণ শুদ্ধভাৱে আঁকি দেখুৱাব নোৱাৰিলোঁ তো বলক এতিয়া চেষ্টা কৰোঁ আকৌ এটা আঁকিবৰ কাৰণে তো ফাৰ্ষ্ট আমি কি কৰিম আমি বৃত্তটো অংকন কৰিম এনেকৈ কম্পাছডালৰ সৈতে তো বন্ধুসকল এবাৰ বৃত্তটো ঠিক হ'ব যেন লাগিছে আমাৰ বৃত্তটো এবাৰ
শুদ্ধভাৱে উপস্থাপন কৰা হৈছে বৃত্তটোৰ কোনো ধৰণৰ খেলিমেলি হোৱা নাই এতিয়া বলক আমি ঠিক আগৰ দৰে বৃত্তটোৰ কেন্দ্ৰত আমি কি কৰিম বৃত্তটোৰ কেন্দ্ৰত ইয়াক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আমি বৃত্তটোৰ কেন্দ্ৰৰ পৰা এডাল ৰেখা টানিম কেন্দ্ৰৰ পৰা বৃত্তটোৰ কাষলৈকে এডাল ৰেখা টানিলোঁ এতিয়া ফাৰ্ষ্ট আমাক দিয়া আছিলে কি ষষ্ঠ শ্ৰেণী ঠিক আছে বন্ধুসকল ষষ্ঠ শ্ৰেণী কিমান ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী তো আমি ইয়াতে কি কৰিম এটা 60 ডিগ্ৰী কোণ অংকন কৰিম 60 ডিগ্ৰী কোণ অংকন কৰিবলৈ মই ঠিক আগৰ দৰে আপোনালোকক বুজোৱাৰ দৰে যে বৃত্তটোৰ এই কোণমান যন্ত্ৰটো যোনটো এই কোণটো হয় এই চুকটো আমি বহাব লাগিব বৃত্তটোৰ কেন্দ্ৰত তো কেন্দ্ৰত বহাই পেলাই ৰেখাডালৰ ওপৰত ৰেখাডাল উঠাই পিনে এতিয়া কি কৰিব লাগিব আমি 60 ডিগ্ৰী বনাব লাগিব 60 একনতে আছে দেখিছেনে 122ৰ তলতে আছে 60 তো সেইটো কাৰণে আমি লিখিম এইপিনৰ 60 ডিগ্ৰীত এটা ডট দিম 60 ডিগ্ৰীৰ সেই ডটটোৰ পৰা আমি কি কৰিম বৃত্তটোৰ কেন্দ্ৰলৈ বৃত্তটোৰ কাষৰ পৰা এডাল ৰেখা টানিম ঠিক আছে বন্ধুসকল এডাল আমি দেখিলে কেনেকৈ কৰিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এইটো হৈ গ'ল 60 ডিগ্ৰী কোণ তাৰপিছত আমাক দিছে 70 ডিগ্ৰী সপ্তম শ্ৰেণীৰ আছিলে 70 ডিগ্ৰী তো সেইটো কাৰণে আমি কি কৰিম সপ্তম শ্ৰেণীৰ ক্ষেত্ৰত 70 ডিগ্ৰী অংকন কৰিবলৈ চেষ্টা কৰিম এতিয়া ঠিক তেনেদৰে এনেকৈ কোণটো বহাই লৈ পেলাই কোণমান যন্ত্ৰটো বহাই লৈ পেলাই আমি 70 ডিগ্ৰীটো বিচাৰিম এতিয়া 70 ডিগ্ৰীটো ক'ত আছে চাব যাতে খেলিমেলি নহয় 70 ডিগ্ৰীটো আছে 110ৰ তলতে 70 ডিগ্ৰীটো আছে তো আমি কি কৰিম 110ৰ ওপৰত এটা ডট দিম ডট দি পেলাই আমি সেইডালৰ পোনে পোনে এডাল ৰেখা কেন্দ্ৰলৈ টানি দিম চাব যাতে বাহিৰৰ পৰা আঁচডাল নাহে বৃত্তটোৰ ভিতৰৰ পৰা আহে তো আমি ইয়াৰ পৰা কি কৰিম এডাল ৰেখা টানি দিলোঁ ইয়ালে তো তাৰপিছত আমাক কিমান ডিগ্ৰী দিয়া আছে আমাক অষ্টম শ্ৰেণীৰ দিয়া আছে 100 ডিগ্ৰী তো আমি কি কৰিব লাগিব ইয়াত বহাই লৈ পেলাই এটা 100 ডিগ্ৰী এটা কোণ বনাব লাগিব তো 100 ডিগ্ৰী কোণ বনাবলৈ আমি কি কৰিম এনেকৈ চালোঁ ৰাখি লৈ পেলাই আমি ইয়াত দেখা পালোঁ যে 100 ডিগ্ৰীটো 80 ডিগ্ৰী তলতে আছে দেখিছেনে আপোনালোকে এইপিনে চাওক ভালকৈ 100 ডিগ্ৰীটোৰ ওপৰতে আছে 80 ডিগ্ৰী এই 80 ডিগ্ৰীটোৰ তলত 100 ডিগ্ৰীটো আছে তো সেইটো কাৰণে আমি ইয়াতে ডট দিলোঁ ডট দিয়াৰ পিছত আমি কি কৰিম এতিয়া ইয়াৰ পৰা এই ডটটোৰ পৰা এই বৃত্তটোৰ কেন্দ্ৰলৈ এডাল ৰেখা টানিম ৰেখাডাল মানে এই বৃত্তটোৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে ঠিক আছে তো এতিয়া এইটো হৈ গ'ল আমাৰ অষ্টম শ্ৰেণীৰ তাৰপৰা নৱম শ্ৰেণীৰ দিয়া আছে 40 ডিগ্ৰী নৱম শ্ৰেণীৰ আমি 40 ডিগ্ৰী ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব ইয়াতে এটা কোণমান যন্ত্ৰ ঠিক আগৰ দৰে আমি এনেকৈ ৰাখি ল'ম ৰাখি লৈ পেলাই কৰিম আমি এতিয়া এইকণতে আমি 40 ডিগ্ৰীটো দেখা পাইছোঁ 140ৰ তলত এইটো দেখা পাইছেনে 140ৰ তলত আমি ইয়াতে এটা ডট বনাই লওঁ ডটটো বনাই লোৱাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা এডাল ৰেখা অংকন কৰিম বৃত্তটোৰ কেন্দ্ৰলৈ তো বৃত্তটোৰ কেন্দ্ৰলৈ এনেকৈ ৰেখা এডাল অংকন কৰিলোঁ ইয়াত হৈ গ'ল এইটো আপোনালোকৰ 40 ডিগ্ৰী তাৰপিছতেই আছে আমাৰ কিমান 90 ডিগ্ৰী এতিয়া এইটো যদি আমি চাওঁ তেতিয়াহ'লে ই 90 ডিগ্ৰী কোণেই হ'ব যদি আমি প্ৰপাৰলি আঁকিছোঁ তেতিয়াহ'লে ই 90 ডিগ্ৰী কোণেই হ'ব এয়া চাওক আপোনালোকৰ 90 ডিগ্ৰী ইয়াত ওলাই গৈছে ধৰিব পাৰিছে নিশ্চয় ভালকৈ ভিজিবল হোৱা নাই চাগে তথাপিও 90 ডিগ্ৰী হৈছে আপোনালোকে এইটো মেথডত আঁকিলে এনেকৈ উলিয়াব পাৰিব তো বলক এতিয়া ইহঁতৰ মানকেইটা লিখি দিওঁ নামকেইটা লিখি দিওঁ প্ৰথমটো আছিলে কি ষষ্ঠ শ্ৰেণীৰ নহয় বন্ধুসকল প্ৰথমটো আছিলে ষষ্ঠ তো আমি লিখিম ইয়াতে ষষ্ঠ শ্ৰেণীৰ আছিলে কিমান 60 ডিগ্ৰী তাৰপিছত আছিলে সপ্তম শ্ৰেণী আছিলে 70 ডিগ্ৰী তাৰপিছত আছিলে অষ্টম শ্ৰেণী আছিলে আপোনালোকৰ 100 ডিগ্ৰী তাৰপিছত আছিলে নৱম শ্ৰেণী আছিলে 40 ডিগ্ৰী মাত্ৰ তাৰপৰা দশম শ্ৰেণী আছিলে 90 ডিগ্ৰী তো বন্ধুসকল এই গোটেইকেইটা ডিগ্ৰী যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে ইয়াত ওলাব 360 ডিগ্ৰী তো সেইকাৰণে আমি ইয়াতে 360 ডিগ্ৰীটো ছাইডত লিখি ল'বলগীয়া হয় তো বলক তেতিয়াহ'লে আমি ইয়াৰ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো বন্ধুসকল 4 নম্বৰ প্ৰশ্নটো দিছে যে কোনো এটা শ্ৰেণীৰ 180জন ছাত্ৰ ছাত্ৰীৰ গল্প উপন্যাস সাধু কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অংকন কৰা হৈছে তো বৃত্তচিত্ৰটো আপোনালোকে নিশ্চয় দেখা পাইছে চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে তো প্ৰথম প্ৰশ্নটো সুধিছে যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায় 2 নম্বৰটো সুধিছে যে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন আছে তাৰপিছত কৈছে যে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান তো বলক তেতিয়াহ'লে ইয়াৰ উত্তৰ উলিয়াবলৈ আমি চেষ্টা কৰোঁ 3টা প্ৰশ্ন সুধিছে 3টা প্ৰশ্নৰ আমি উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম এতিয়া আমি সলিউশন লিখি লৈছোঁ বহিখনত আৰু ফাৰ্ষ্ট লিখি ল'ম উপন্যাস আমি এইকেইটা গোটেইকেইটা বস্তু আমি ভিতৰত থকা বস্তুকেইটা আমি ইয়াত লিখি ল'বলৈ চেষ্টা কৰিম উপন্যাস ভাল পায় টোটাল 60 ডিগ্ৰী গল্প ভাল পায় 90 ডিগ্ৰী আত্মজীৱনী ভাল পায় আপোনালোকে কিতাপখন উলিয়াই ল'ব কিতাপখন উলিয়াই লৈ পেলাই মোৰ ভিডিঅ'টো চাব আপোনালোকে গম পাই যাব বুজিব পাৰিব আত্মজীৱনী ভাল পায় 80 ডিগ্ৰী কবিতা ভাল পায় 72 ডিগ্ৰী সাধু ভাল পায় 58 ডিগ্ৰী আমি ইয়াতে ইহঁতৰ মানকেইটা লিখি ল'লোঁ এতিয়া
বলক ইয়াৰ আমি কুৱেশ্যন কেইটাৰ আনসাৰ দিবলৈ চেষ্টা কৰোঁ প্ৰথমটো সুধিছিলে কি প্ৰথম প্ৰশ্নত আমাক সুধিছিলে যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায় এতিয়া টোটেল আমাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছিলে কিমান টোটেল ষ্টুডেণ্ট আছিলে কিমান টোটেল ষ্টুডেণ্ট আছিলে আমাৰ টোটেল ষ্টুডেণ্টছ আছিলে 180 জন 180 জন আছিলে টোটেল ষ্টুডেণ্টছ তো এতিয়া আমি কি কৰিম এক নম্বৰ প্ৰশ্নটো সুধিছে যে কিমানজন ছাত্ৰ ছাত্ৰী উপন্যাস পঢ়ি ভাল পায় ঠিক দুই নম্বৰ প্ৰশ্নটো যেনেকৈ কৰিছিলোঁ সেই তেনেদৰে কৰিব লাগিব এক নম্বৰত সুধিছিলে কিমানজন ছাত্ৰ ছাত্ৰী উপন্যাস পঢ়ি ভাল পায় উপন্যাস পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ ডিগ্ৰীটো কিমান আছে 60 ডিগ্ৰী তো আমি কি কৰিম এতিয়া 60 ডিগ্ৰীত ওপৰত ৰাখি তলত লিখিম 360 ডিগ্ৰী ইনটু টোটেল আছিলে ছাত্ৰ ছাত্ৰী 180 জন তো আমি ইয়াত চাই লিখিম 180 এতিয়া এটা বস্তু নটিছ কৰকচোন 180টোৱে 360 খৰণ যায় হয়নে কিমানবাৰ যায় দুবাৰ যায় তো আমি কি কৰিব লাগিব ওপৰত লিখিব লাগিব 60 তলত লিখিব লাগিব 2 আৰু 2 যদি 60 খৰণ কৰোঁ তেতিয়াহ'লে ই যাব 30 মানে 30 জন ছাত্ৰ ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায় তো এক নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে গম পালে এতিয়া তাৰপিছতে আমাৰ দুই নম্বৰ প্ৰশ্নটো সুধিছিলে যে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে কি পঢ়ি ভাল পায় এটা ফাৰ্ষ্ট চাব লাগিব আটাইতকৈ বেছি পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ কি সংখ্যা কিমান আছে প্ৰথম আমি ইয়াৰ পৰা যদি চাওঁ তেতিয়াহ'লে পাম 90 ডিগ্ৰী মানে বেছি সংখ্যা বেছি বৃত্তটোৰ বেছি ঠাই এই 90 ডিগ্ৰীটোৱে আগুৰি আছে তাতকৈ বেছি নাই তাতকৈ কম আছে সকলোবিলাক 80 ডিগ্ৰী 72 ডিগ্ৰী 60 ডিগ্ৰী 58 ডিগ্ৰী তো 90 ডিগ্ৰীটো চবতকৈ বেছি তাৰ মানে হৈছে গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি তো সেইটো কাৰণে আমি লিখিব পাৰোঁ যে গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি তো আমি লিখি দিম উত্তৰটো গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি এতিয়া সুধিছে নহয় আমাক প্ৰশ্নটোত কিমান বেছি ঠিক আছে গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি বুলিতো আমি গম পালোঁ এতিয়া কিমানজন সেইটোতো সুধিছে আমাক তো সেইকাৰণে আমি কি কৰিব লাগিব টোটেল গল্প পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ ডিগ্ৰীটো আছিলে 90 ডিগ্ৰী আৰু তলত থাকিব 360 ডিগ্ৰী আৰু ইনটু হৈ থাকিব এইপিনে 180 এতিয়া এই 180য়ে 360ক দুবাৰ হৰণ যায় ওপৰত আছে 90 তলত থাকিব 2 90ক যদি 2 এৰে হৰণ কৰোঁ তেতিয়াহ'লে থাকিব 45 তো আমি গম পালোঁ যে কিমানজন গল্প পঢ়ি ভাল পায় ছাত্ৰ ছাত্ৰীয়ে কিমানজন ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় 45 জন ছাত্ৰ ছাত্ৰীয়ে গল্প পঢ়ি ভাল পায় তো এতিয়া 3 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান এতিয়া কবিতা পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিলে কবিতা ভাল পায় 72 ডিগ্ৰী আৰু আত্মজীৱনী পঢ়ি ভাল পায় 80 ডিগ্ৰী তো বলক দুইজনেৰে উলিয়াই পেলাই আমি কি কৰিব লাগিব প্লাছ কৰি দিব লাগিব ঠিক তেনেদৰে কবিতালৈ যাওঁ প্ৰথম কবিতা ভাল পায় কিমান ডিগ্ৰী কবিতা ভাল পায় 72 ডিগ্ৰী আৰু তলত থাকিব 360 ইনটু এইপিনে থাকিব 180 180য়ে 360 খৰণ কৰিলে যায় দুবাৰ এতিয়া ওপৰত থাকিব 72 তলত থাকিব 2 এতিয়া এই 2 যদি 72 খৰণ কৰোঁ তেতিয়াহ'লে যাব 36 তো কবিতা পঢ়ি ভাল পায় 36 জনে কবিতা পঢ়াটো আমি উলিয়ালোঁ তাৰপিছত আছে আত্মজীৱনী বুলি ছাইডত লিখিলোঁ আত্মজীৱনী পঢ়ি কিমানে ভাল পায় আত্মজীৱনী পঢ়ি ভাল পোৱা ডিগ্ৰীটো আছে 80 ডিগ্ৰী তলত থাকিব 360 ডিগ্ৰী ইনটু এইপিনে থাকিব 180য়ে যদি 360 খৰণ কৰোঁ তেতিয়াহ'লে যাব দুবাৰ ওপৰত থাকিব 80 তলত থাকিব 2 যদি 80 খৰণ কৰোঁ তেতিয়াহ'লে যাব 40 তো আমি এতিয়া উত্তৰটো দিব পাৰোঁ যে কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কি কৰিব লাগিব এই 36 জন আৰু 40 জনটো আমি যোগ কৰি দিব লাগিব কিমান হ'ব টোটেল 76 জন তো বন্ধুসকল 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি আছে 5 নম্বৰ প্ৰশ্নটোত দিছে যে ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনে ধৰণৰ আম আছে 30 জোপা কঁঠাল আছে 50 জোপা মধুৰিআম আছে 20 জোপা মুঠ 100 জোপা তো এতিয়া কি কৰিব লাগিব প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে তথ্যখিনি এখন পাইচিত্ৰ অংকন কৰিব লাগে তো আমি ইয়াৰ ডিগ্ৰীটো উলিয়াব লাগিব ডিগ্ৰীটো উলিওৱাৰ লগে লগে আমি কি কৰিব লাগিব ইয়াক পাইচিত্ৰ মানে এনেকৈ বৃত্তচিত্ৰত আমি উপস্থাপন কৰি দেখুৱাব লাগিব তো বলক তেতিয়াহ'লে মই ইয়াৰ কঁঠালৰ মই গছ কেইজোপাৰ নাম্বাৰখিনি লিখি লৈছোঁ প্ৰথমতে কৈছে আমাক যে আম
প্ৰথম গছৰ নাম কৈছে আম আম গছ আছে কিমান জোপা 30 জোপা 30 জোপা তাৰপিছত আছে কঁঠাল কঁঠাল গছৰ সংখ্যা আছে 50 জোপা মধুৰিআম মধুৰিআমৰ সংখ্যা আছে 20 জোপা তো টোটেল আছে কিমান টোটেল দিছে আমাক মুঠ দিছে 100 জোপা ঠিক আছে বন্ধুসকল তো মুঠ আমাক দিছে 100 জোপা তো এতিয়া আমি কি কৰিব লাগিব যে ইহঁতৰ মান কেইটা উলিয়াব লাগিব কেন্দ্ৰীয় কোণৰ মান কেইটা উলিয়াব লাগিব তো প্ৰথম আমি লিখিলম আমৰটো উলিয়াম আম আছিলে কিমান 30 জোপা টোটেল লিখি ওপৰত লিখিম 30 আৰু টোটেল যোনটো নাম্বাৰছ আছে সেইটো আমি লিখিম তলত 100 পূৰণ আমি এতিয়া 100 এ যদি 360 ক ডিভাইড কৰো ই যাব 3.6 বাৰ আৰু 3.6 যদি 30 লগত মাল্টিপ্লাই হয় তেতিয়া হলে উত্তৰটো হ'ব 108 ডিগ্ৰী তো আপোনালোকে পূৰণ কৰি চাব পাৰে 30 লগত 3.6 টো তেতিয়া আপোনালোকে গম পাই যাব 108 তাৰ পিছত আমাৰ আছে কঁঠাল গছৰ সংখ্যা দিয়া আছে 50 জোপা তো ওপৰত লিখিম আমি 50 তলত লিখিম আমি 100 আৰু ইপিনে থাকিব 360 এতিয়া কি কৰিম 100 এ 360 খৰণ কৰিলে ঠিক আগৰতে 3.6 বাৰ ওলাব 3.6 আৰু 150 যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে হ'ব 180 ডিগ্ৰী ঠিক আছে তাৰ পিছতে আমাৰ আছে মধুৰিআম আমি ইয়াতে লিখিলম মধুৰিআমৰ সংখ্যাটো দিয়া আছে কিমান মধুৰিআমৰ সংখ্যা দিয়া আছে 20 তো তলত থাকিব 100 ইনটু ইপিনে থাকিব 360 ডিগ্ৰী এতিয়া ঠিক তেনেৰে 100 টু 360 টো খৰণ কৰি দিয়াৰ লগে লগে পাম 3.6 আৰু 3.6 আৰু 20 মাল্টিপ্লাই কৰিলে হ'ব 72 ডিগ্ৰী তো বন্ধুসকল আমি গম পাই গলো ইহঁতৰ কেন্দ্ৰীয় কোণৰ মাপ কেইটা এতিয়া আমি কি কৰিম ইহঁতক এটা পাই চিত্ৰত উপস্থাপন কৰিম তো পাই চিত্ৰত উপস্থাপন কৰিবৰ কাৰণে আমি এটা বৃত্ত অংকন কৰি ল'ব লাগিব ঠিক আগৰটোৰ দৰে এটা বৃত্ত অংকন কৰি ললো মই বৃত্তটো যথেষ্টখিনি ডাঙৰ হৈ গ'ল এবাৰ সৰি মোৰ বৃত্তটো অকমান খেলিমেলি হৈ গ'ল মানে সাইডলে বাহুটো ওলাই গ'ল সাইডলে এই কোণটো ওলাই গ'ল মানে বিশেষকৈ মোৰ এই কম্পাছডাল অলপ ঢিলা হৈ আছে মই টান কৰিব পৰা নাই মানে তো সেই কাৰণে মই এনেকৈ আগতে সাইডটো অলপ ওলাই গ'ল আপোনালোকে সেই ভুলটো একেবাৰে নকৰিব কিন্তু দেই বাৰে বাৰে মই কৈ আছো আপোনালোকে বৃত্তটো জধে মধে না আঁকিব মোৰ মানে ঢিলা হোৱাৰ কাৰণেহে মই আঁকিবলগীয়া হৈছে এনেকৈ বাধ্যত পৰি মানে বুজি পাইছে চাগে আপোনালোকে তো সাইডটো যাতে একেবাৰে ভুলটো নুলিয়াব তেনেকৈ তো মই কি কৰিম এতিয়া ইহঁতৰ মানকেইটা উলিয়াম তো মানকেইটা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে বৃত্তৰ কেন্দ্ৰৰ পৰা এডাল ৰেখা বৃত্তটোৰ কাষলৈ টানি ল'ব লাগিব যেনেকৈ নহ'লেও আপোনালোকে টানি ল'ব পাৰে ইয়াত কোনো কথা নাই প্ৰথমটো জোখ নাই যিহেতু তো এইটো কাৰণে কোনো কথা নাই তো ফাৰ্ষ্ট আমৰ দিছে 108 ডিগ্ৰী তো আমি সেই আগৰ দৰে উপস্থাপন কৰি আমি 108 লৈ আগবাঢ়িম এইটো আছে 100 এইটো আছে 110 তাৰ আগৰ সৰু ডাল খুটি আমি এৰি পিনে এনেকৈ কৰিব লাগিব তো আমি এতিয়া এই বৃত্তটোৰ ডটটোৰ পৰা আমি এডাল ৰেখা টানিব লাগিব বৃত্তৰ কেন্দ্ৰলৈ তো এইটো হৈ গ'ল 108 ডিগ্ৰী তাৰ পিছত আমাক দিয়া আছে কঁঠালৰ দিছে 180 ডিগ্ৰী কঁঠালৰ 180 ডিগ্ৰী যেহেতু দিছে তো আমি ইয়াত কেন্দ্ৰটো এনেকৈ ৰাখি এপিনে দেখা পাওঁ যে 180 টো কোনফালে আছে 180 টো আছে এইফালে একদম পুৰা সিধা তো আমি কি কৰিব লাগিব আমি ইয়াৰ পোনে এডাল ৰেখা টানি দিব লাগিব এনেকৈ কৰি পেলাই এনেকৈ ৰেখাডাল টানি দিলে হ'ল তো এতিয়া বন্ধুসকল এই বাকি যোনখন থাকিলে সেইখন ইনেও 72 ডিগ্ৰী ওলাই যাব মানে মধুৰিআমৰ যোনটো ডিগ্ৰীটো আছে সেইটো ডিগ্ৰী ইনেও ওলাই যাব আপোনালোকে জুখি পিনে চাব কৰি পিনে চাব গম পাব এডাল সৰল ৰেখা 180 ডিগ্ৰী হয় সেইটোতো আমি জানো সকলোৱে তো সেই কাৰণে আমি কি কৰিম এতিয়া ইহঁতৰ জেগাত লিখি দিম আম আমি মানকেইটা ভালকৈ লিখি দিওঁ আম হৈছে 108 ডিগ্ৰী তাৰ পিছত এইখনতে আছে কঁঠালৰ পৰিমাণটো যেহেতু বহুত বেছি তো সেইটো কাৰণে আমি কঁঠালটো লিখিম 180 ডিগ্ৰী যোনটো আমাৰ ওলাইছে মানে 180 ডিগ্ৰী ওলাইছিলে তাৰ পিছত আছে মধুৰিআমৰ পৰিমাণটো কিমান আছিলে মধুৰিআমৰ পৰিমাণটো আছিলে 72 ডিগ্ৰী এটো হ'ব 72 ডিগ্ৰী তো নিশ্চয় আপোনালোকে ভিডিওটো বুজি পালে এই ভুলটো কিন্তু নেক্সট নকৰিব দেই মই প্লিজ আপোনালোকক অনুগ্ৰহ কৰি কৈছো যে আপোনালোকে এই যে কোনমান যন্ত্ৰ কম্পাছৰ যোনটো মোৰ খেলিমেলিৰ কাৰণে এই ডটটো লাইনটো আপোনালোকৰ আঁকি গৈছে বেলেগ বৃত্তটোৰ পৰা ফালৰি কাটি পেলাই আঁকি গৈছে তো সেই ভুলটো যাতে আপোনালোকে নকৰে একদম ক্লিনকৈ কৰিব আৰু কম্পাছডাল টান কৰি ল'ব মোৰ মানে বিশেষকৈ কম্পাছডাল ঢিলা হোৱাৰ বাবেহে মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকে দেখা দিছে মাজৰ ভিডিঅ'টোত বাৰু মাজৰ বৃত্তটোত তেনেকুৱা নহ'লে কিন্তু লাষ্টৰটো আৰু প্ৰথমৰ বৃত্তটোত কি হৈ গ'ল মোৰ মানে কম্পাছডাল ঢিলা হোৱাৰ কাৰণে ছাইডলৈ গুচি গ'ল তো সেইটো ভুল আপোনালোকে একেবাৰে নকৰিব যদি ছাইডলৈ গুচি যায় তেতিয়াহ'লে ৰাবাৰ দি মোহাৰি পিনে আপোনালোকে পৰিষ্কাৰ কৰি কৰিব তো নিশ্চয় আপোনালোকে চাগে ভিডিঅ'টো বুজি পালে ভাল পালে
ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে মোৰ ভিডিঅ' অহাৰ লগে লগে আপোনালোকে পাবলৈ হ'লে কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি কিবা আপোনালোকে বুজি পোৱা নাই, কিবা যদি বুজিব বিচাৰে, কিবা কোনোবা এটা অনুশীলনী যদি আপোনালোকে বিচাৰে, যিকোনো ধৰণৰ প্ৰশ্ন বা যিকোনো ধৰণৰ অনুশীলনী আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকৰ পৰীক্ষাৰ চিলেবাছ অনুযায়ী মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো ধন্যবাদ, আজিলৈ ইমানখিনি আছিলে।